হাই গাইজ, মই চুমি আপোনালোকক সকলোকে আদৰণি জনাইছোঁ চুমি কিটচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি হ'ল কাতি বিহু আৰু আপোনালোকক সকলোলৈ কাতি বিহু বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ময়ো ৰাতিপুৱা ঘৰ সাৰি মুচি কাচি এতিয়া গোঁসাই ঘৰত সেৱা ভাগ কৰি লৈছোঁ, কাৰণ গোঁসাই ঘৰত সেৱা ভাগ নকৰিলে কোনো কামতে সফল হোৱা নিচিনা নালাগে, নহয়নে বাৰু? আৰু এতিয়া ৰাতিপুৱা বিহু যিহেতু আমাৰ ঘৰৰ 4জন সদস্য, এনেকৈ মই, মোৰ হাজবেণ্ড আৰু ল'ৰা ছোৱালীকেইটা গোটেইকেইটালৈ জলপান ৰেডি কৰিলোঁ। আৰু বিহু বুলি ক'লে জলপানটো খাবলৈ মন যায়েই, গতিকে জলপান ৰেডি কৰি লৈছোঁ, এতিয়া খাই লওঁ। আৰু লগতে পিঠা পনা আপোনালোকে বনাইছেনে বাৰু? বিহু বুলি ক'লেতো পিঠা পনা বনাই, কোনে কোনে কি বনাইছে কমেণ্টত জনাবচোন। মই ঘৰতে নাৰিকল আছিলে, গতিকে নাৰিকল লাড়ু কেইটামানকৈ বনালোঁ। আৰু এবাৰ বিশেষ মোৰ তেনেকৈ পিঠা বনোৱাই নাই হোৱা। নাৰিকল লাড়ু বনালোঁ, আনপিনে পিঠাগুড়ি কেক বনালোঁ, কণীবিহীন কেক দেই, চকলেটৰ এটা বনাইছিলোঁ, এটা ভেনিলা বনালোঁ, আৰু আনপিনে বনালোঁ ইডলি। এইদৰে এইবাৰ কাতি বিহু পিঠা হিচাপে এইখিনিয়ে বনোৱা হ'ল মোৰ। আৰু পিছবেলালৈ আহিলে ভাইটি আৰু ভাইটিৰ লগৰ এজন, সিহঁতৰ অহা দেখি মোৰ ভালেই লাগিলে। বা ভাইটি গুৱাহাটীত আছিলে, গুৱাহাটীৰ পৰা আহিছে সিহঁতে কালি বিহু বুলি। ভাইটিহঁত অহাৰ কাৰণে মই লুচি ভাজি বনালোঁ, লগতে যি লাড়ু বনাইছিলোঁ, পিঠা বনাইছিলোঁ, আৰু লগতে ইহঁতেও মিঠাই আনিছিলে, আমাৰ এখেতেও আনিলে, গোটেইখিনি একেলগতে মিলি খালোঁ। আৰু গধূলিলৈ মই গা ধুই মেলি আহিলোঁ, আৰু লগতে ঘৰৰ সদস্যকেইজনে তুলসীৰ তলত চাকি গছ জ্বলাই লৈ প্ৰসাদ এভাগ আগবঢ়াইছিলোঁ। আৰু ঘৰৰ গোটেইকেইজন সদস্যই ধুনীয়াকৈ সেৱা ভাগ ল'লোঁ, কাৰণ কাতি বিহুত তুলসী তলত চাকি গছ নজ্বলালে কিবা কাতি বিহু যেন নালাগে, নহয়নে বাৰু? আৰু আপোনালোকৰ সকলোলৈ পুনৰবাৰ কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে যাতে ভালে কুশলে ৰাখে, সকলোৱে মংগল হয় তাৰে কামনা কৰিলোঁ। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।